Youth drowns at Siloni River in Karbi Anglong, rescue operation underway. A tragic incident took place at Siloni River, Longsokang to Underlongnit area of Karbi Anglong district, where a 19-year-old youth identified as Ritish Bora of Haldiati, Bakalia lost his life after drowning in the river on Sunday. According to reports, Ritish Bora came to Siloni along with 4 family members and 1 friend for an outing. The group of 6 arrived at the picnic spot around 1 p.m. by an auto rickshaw. Soon after reaching the area, Ritish Bora and his friend reportedly went directly towards a dangerous spot of the Siloni River. During the incident, Ritish Bora was swept away by the strong water current and drowned, while his friend managed to save himself narrowly. The remaining 4 members of the group are safe. Following the incident, rescue operations were immediately launched by SDRF and Fire and Emergency Services. However, till the filing of this report, the body of Ritish Bora had not yet been recovered. Meanwhile, the victim's full family is reportedly on the way to Siloni after receiving the tragic news. The other 5 members who came with him alleged that despite Siloni being a popular picnic destination, there are no proper safety measures at the site. They claim that basic safety equipment such as life jackets, ropes, warning, barricades, and danger signs were absent at the dangerous river spot. Searching and rescue operations are still continuing. News Desk Report, Northeast Karbi Life. সেই জায়গাটো বুলি জানো, কিন্তু বোর্ড এটা লিখি রাখছে, তাত কোনো বেরিকেড নাই, কোনো কিবা নাই, এনে বোর্ড এখন সৰুকৈ লিখি ৰাখিছে। ছাৰ ডেঞ্জাৰ বুলি লিখি ৰাখিলে যে সকলোৱে জানিব এইটো বুলি নহয় নহয়, কিবা পঢ়া-শুনা মানুহ আহিব পাৰে, কি বোৰ্ডত কি লিখি এইটো নাজানিব। গতিকে ইয়াত কমিটিৰ মানুহে বা যিবিলাকে ইয়াত পৰিচালনা কৰি আছে সিহঁতেতো জানিব লাগে ইয়াত ডেঞ্জাৰ জেগা যেতিয়া ইয়াত নিশ্চয় কিবা এটা ব্যৱস্থা ৰাখিব লাগে, বেৰিকেড ৰাখিব লাগে। একো নাই, খোলা বা ইয়াত কমিটিখন থাকিব লাগে। আৰু ডেঞ্জাৰ জেগা এইখিনি নাই, ইফালে আহিব দিব নালাগে বা এইখিনিত মানে সোমাব নালাগে। পানী নাহিব নালাগে, সিহঁতে কমিটিখন থাকিব লাগে, নাই কোনো ব্যৱস্থা নাই। গাফিলতি পুৰা সম্পূৰ্ণ গাফিলতি ছাৰ। ইয়াত এটা সৰুকৈ বোৰ্ড এটা লিখি আছে, এতিয়া বুলি কৈ ইয়াত লিখা আছে, ইয়াত লিখা থাকিলে কি হ'ব? ইয়াত কেইদিনমান আকৌ বোলে আকৌ এটা ঘটনা হৈ গৈছে বোলে নগাঁও শুনিছোঁ। ইয়াত কেনেকুৱা ধৰণৰ কথা এইটো? গতিকে এইটো মই অহা নাই, মই খবৰ পাই লগে লগে আহিছোঁ। মোৰ ভাগি নহয়, মই মোৰ মামা ল'ৰা হয়, এই ল'ৰাটোৰ নাম হ'ল ৰিতিশ বৰা। বুজাই কৰি পঢ়ি আছিলে, ঘৰত নাহে সি। কালি কি হ'ল জানো, মন গ'ল ঘৰত আহিলে, বাইকো পঢ়ি DLED কৰি আছে, DLED কৰি থকাত কিন্তু ঘৰত আহিলে কালি ছুটি খাই মানে আহিলে আৰু আহি ফুৰিব আহিম বুলি ক'লে, বান্ধৱীটোৰ লগত আহিছে, তাৰ লগত ফুৰিব আহিলে, আহি এই অৱস্থা আৰু। 20 মিনিটমান হৈছিলে আমি জাষ্ট চিলনীত এণ্টাৰ কৰিছিলোঁ, কৰি পিনে আমি 6জন আহিছিলোঁ। 4জন সেই চিধা দলংটোৱেদি গ'ল আৰু 2জন ইফালে আহিলে। এইফালে অহাৰ পিছত 5 মিনিটো হোৱা নাই, মানে 20 মিনিট হৈছে আমি এণ্টাৰ কৰিছোঁ, 5 মিনিটো হোৱা নাই, এজন দৌৰি গৈছে, এখত যোনজন ইয়াৰ লগত আহিছিলে এখত দৌৰি গৈছে, গৈ পিনে কৈছে ইয়াত ডুবি গৈছে। কি নাম আছিলে তেওঁ? যোনজন ডুবিছে তেখেতৰ নাম ৰিতিশ বৰা আছিলে ছাৰ। ৰিতিশ বৰা। তোমালোকৰ ক'ৰ পৰা আহিছে? আমি বকলিয়াৰ পৰা আহিছিলোঁ। আমি চব ভাই ভণ্টি হৈ আমি নিজে আহিছিলোঁ, একে ঘৰৰে আমি গোটেইখিনি আহি মানে গোটেই ঘটনাটোত 30 মিনিটত। পানীত নামোতে দেখা নাছিলে? নাই, মানে আমি জাষ্ট আহি সেইটো দলংটো পাৰে হোৱা নাছিলোঁ, দলংটো গৈ পিনে সেইখিনি ছেকেণ্ড দলংটো পাইছিলোঁ। সিহঁতে এইফালৰ পৰা দৌৰি গৈছে এটাই, আহি নামিছিলে মানে 3-4 মিনিট বা 5 মিনিটৰ কথা এইটো। তাৰপিছত আমি ইয়াত আহি পিনে 20 মিনিটমান কমচে কম পালোঁ। এই নীলা ৰছীডাল 20 মিনিট পিছত ইয়াত আহি পাইছে। নাছিলে তেখেত ৰছীডাল মানে নামিব, মানে কমিটিৰ পৰাতো কোনো অহাই নাই। পাব্লিক ইয়াৰ পৰা 3জন আছিলে, যোনকেইজন আছিলে আপোনালোকে হাত দাঙি দিব পাৰে, আপোনালোকে চাই ল'ব। পাব্লিকে ইয়াত 3জন নামিছে, নামি পিনে তাৰপিছত ৰেস্কিউ কোনোবাই মানে কমিটি মানুহে ৰছী এডাল দৌৰি গৈ পিনে আনি দিছে, কিন্তু কোনো কমিটি মানুহ নামা নাই ইয়াত। এটলিষ্ট ইয়াত ৰেস্কিউ টিম এটা থাকিব লাগে ওচৰত। যদি বোলে এইটো নতুন কেছ হোৱা বেলেগ কথা, ৰিচেণ্টলি এটা কেছ হৈ গৈছে ইয়াত। কিমান হৈছিলে? যোনজনৰ ঘটনা ঘটিছে তেখেতৰ বয়স 19 আছিলে। ক'ত পঢ়ি আছিলে? তেখেত পূজাই RTOত পঢ়ি আছিলে, বিক্ৰমত পঢ়ি আছিলে। হয়।